নমস্কাৰ পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক ৰিয়েল ইনফো আসামলৈ স্বাগতম জনালোঁ। যদিহে চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নতুন ইনফৰমেশ্যনসমূহ পাবৰ বাবে। DEEৰ ৫,৫৫০টা LPUP শিক্ষক পদৰ নিযুক্তিৰ বৰ্তমানেও সমস্যাৰ অন্ত পৰা দেখা নোপোৱাত আবেদনকাৰী প্ৰাৰ্থীসকল চিন্তিত হৈ পৰিছে। শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ বেলেগ বেলেগ মন্তব্যই সকলো প্ৰাৰ্থীৰে মনত নিযুক্তি সন্দৰ্ভত সন্দেহৰ সৃষ্টি কৰিছে। সকলো আবেদনকাৰী প্ৰাৰ্থীয়ে ৫,৫৫০টা পদৰ নিযুক্তি 10 অক্টোবৰত দিয়াৰ আশাৰে অপেক্ষা কৰি থকাৰ সময়তে মুখ্যমন্ত্ৰী মহোদয়ৰ মন্তব্যই সকলোকে চিন্তিত কৰিছে। কিয়নো তেওঁ 8,000 পৰা 9,000 শিক্ষকৰহে 10 অক্টোবৰত নিযুক্তি হ'ব বুলি মন্তব্য আগবঢ়াইছিল। তেওঁ কৰা মন্তব্যসমূহ শুনো আহক। 10 অক্টোবৰত প্ৰায় 8-9,000 শিক্ষকৰ নিযুক্তি হ'ব। শিক্ষকৰ প্ৰতি বছৰে ৰিটায়াৰমেণ্টটো হয়, গতিকে আমি নিযুক্তি দিয়াৰ চেষ্টা কৰোঁ। কেতিয়াবা হাইকোৰ্টত কেছ আদিও থাকে। তাৰ মাজতে মই ভাবোঁ যে পৰিৱেশ আগতকৈ ভাল আৰু ভাল কৰিব লাগিব। যদিহে 8-9,000 শিক্ষক নিযুক্তি দিয়ে তেন্তে এই 8-9,000 শিক্ষক LPৰ দিবনে GTPGTৰ দিব, সেয়ালৈ এক ডাঙৰ প্ৰশ্ন। তেওঁ এনেদৰে মন্তব্য প্ৰকাশ কৰিছে যদিও নিযুক্তি দিব লগা পদৰ সংখ্যা স্পষ্টকৈ উল্লেখ কৰা নাই। প্ৰায় 8-9,000 নিযুক্তি দিয়াৰ অৰ্থ বুজি পোৱাত কঠিন হৈ পৰিছে সকলো আবেদনকাৰী প্ৰাৰ্থীৰ। ৫,৫৫০টা পদৰ কেছৰ ফলাফলৰ অনিশ্চয়তাৰ বাবেও তেনেদৰে কোৱাৰ সন্দেহ কৰিব পাৰি। ৫,৫৫০টা পদৰ কেছৰ যদিহে ফাইনেল ৰায় আহে তেন্তে এই সংখ্যা নিশ্চয় বৃদ্ধি হ'ব, তাত কোনো সন্দেহ নাই। কিন্তু প্ৰায় 8-9,000 পদত নিযুক্তিৰ কথা কোৱাৰ লগে লগে সকলোৰে মনত এয়া গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট শিক্ষক নিযুক্তিৰ সম্পৰ্কে মন্তব্য কৰা যেন অনুমান হৈছে। আনহাতে শিক্ষক নিযুক্তি সম্বন্ধে শিক্ষামন্ত্ৰী মহোদয়ে পৃথক মন্তব্যহে প্ৰকাশ কৰা দেখা গ'ল। শিক্ষক নিযুক্তি সম্পৰ্কে শিক্ষামন্ত্ৰী মহোদয়ে কৰা মন্তব্যসমূহ আপোনালোকলৈ আগবঢ়ালোঁ। আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু আন্তঃৰাজ্যিক সীমান্তত থকা এখন জিলা, যিখন জিলাৰ 40% ভূমিয়েই প্ৰায় চৰ চাপৰিৰে গঠিত, সেই জিলাখনত মই শিক্ষা বিভাগৰ প্ৰাথমিক শিক্ষা, মাধ্যমিক শিক্ষা আৰু উচ্চ শিক্ষা এই তিনিওটা পৰ্যায়ৰ শিক্ষাৰ আজি এটা মই ৰিভিউ কৰোঁ, পৰ্যালোচনা কৰোঁ। স্থানীয় বিধায়ক মোৰ লগত উপস্থিত আছিলে, DC আছিলে। আৰু পূৰ্বৰ তুলনাত যোৱা 4.5 বছৰত শিক্ষা খণ্ডটোত যথেষ্টখিনি আমি উন্নতি ইয়াতে সাধন হৈছে আৰু বিভিন্ন পৰিসংখ্যাই সেইটো কথা প্ৰমাণ কৰে। আনকি কেইবাটাও শিতানত ৰাজ্যখনৰ ভিতৰতে চাউথ চালমাৰা মানকাছাৰে প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। কিন্তু অনাগত দিনত আমি ইয়াত কিছু নাটনি আছে, যেনে নতুন জিলা হিচাপে মানে যিটো ডিষ্ট্ৰিক্ট, যিটো আমাৰ ইনষ্টিটিউট অফ টিচাৰ এডুকেশ্যন হ'ব লাগে, তাক নিৰ্মাণ কৰা। ইয়াত এখনো ITI নাই, ITI নতুনকৈ প্ৰতিষ্ঠা কৰা। সাতশিঙিমাৰী কলেজকে ধৰি মাত্ৰ 3খন কলেজ আছে জিলাখনত। সাতশিঙিমাৰী কলেজখনৰ কেপাচিটি বৃদ্ধি কৰা। হায়াৰ ছেকেণ্ডেৰী পঢ়িবৰ কাৰণে চৰকাৰীভাৱে আমাৰ 11খন বিদ্যালয় আছে। এই সংখ্যাটো আমি বৃদ্ধি কৰিম অনাগত দিনবিলাকত, যাতে অধিক সংখ্যক ছাত্ৰ ছাত্ৰী হায়াৰ ছেকেণ্ডেৰী পঢ়িবলৈ সুযোগ সুবিধা পায় আৰু বিজ্ঞান শিক্ষাৰো সুবিধা পায়। এইখিনিৰ কাৰণে আজি পৰ্যালোচনাত কথাখিনি পোহৰলৈ আহিছে। চৰকাৰে সেইখিনি ব্যৱস্থা গ্ৰহণ কৰিব। আৰু প্ৰাথমিক পৰ্যায়তো আমাৰ যিসমূহ বিদ্যালয় আছে, আমি PTR মেইনটেইন কৰি পেলাই আমি শিক্ষক নিযুক্তি ৰেচনেলাইজেশ্যন আমি কৰিছোঁ। নতুনকৈ আকৌ এবাৰ ৰেচনেলাইজেশ্যন হ'ব। যিখিনি ভেকেঞ্চি আছে 10 অক্টোবৰত আমাৰ নতুনকৈ শিক্ষক নিযুক্তি হ'ব আৰু গ্ৰেজুৱেট টিচাৰ, পষ্ট গ্ৰেজুৱেট টিচাৰ প্লাছ LPMEৰ টিচাৰ এই 10 অক্টোবৰৰ নতুন নিযুক্তিৰ পাছতে চাউথ চালমাৰা মানকাছাৰৰ খালী পদখিনিও পূৰণ কৰা হ'ব। গতিকে শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ মন্তব্যৰ মিল নাথাকিলেও ৫,৫৫০টা পদৰ নিযুক্তি 10 অক্টোবৰত হোৱাৰ সম্ভাৱনা বেছি থাকিব। কিয়নো এই নিযুক্তি প্ৰক্ৰিয়া প্ৰায় 2 বছৰ অতিক্ৰম কৰাৰ দিশে।
আমি ব্যক্তিগতভাৱেও দাবী কৰোঁ যে যেনেদৰেই নহওক ৫,৫৫০টা পদৰ নিযুক্তি 10 অক্টোবৰত দিব লাগে আৰু আবেদনকাৰী প্ৰাৰ্থীৰ মানসিক অৱস্থাটো চৰকাৰে বুজিব লাগে। ধন্যবাদ।